মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে, মোৰো ভাল। আৰু থাম্বনেইল আৰু টাইটেল লিখি হয়তো গম পাইছে ভিডিঅ'টোত কি হ'ব গৈ আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আম কাটিব লৈছোঁ, আম ৰঙা ৰঙা আম। বহুত টেঙা হ'ব আমকেইটা খালি। টেঙা হ'ব নি? মিঠা হ'ব যা। আম আহি গ'ল গাইজ, এতিয়া আম খাই লওঁ। মানুহ সৰহ কাৰণে ভাগত অলপ অলপ কৈছে আৰু ইমান ৰ'দ এইফালে আহি গ'ল আৰু গৰম দিনটো জ্বলা কলা খাবলৈ। A few moments later. এভৰিৱান, বেংকলৈ আহিছোঁ, বন্ধন বেংকলৈ বজাৰ কৰিবলৈ যাওঁ। কাপোৰ লোৱা কথা আছিলে যে চাওঁগৈ, যদি কিবা কাপোৰ পাওঁ লৈ ল'মগৈ। এতিয়া মামী বেংকলৈ আহিছে, বেংকত কিবা কাম আছে বোলে, তাৰপৰা যাম আৰু। গৰম উঠিছে, ইমান গৰম পৰিছে, ঘামি জিমি আহৰি হৈ গৈছোঁ। আমি অপেক্ষাত ৰৈ আছোঁ গাইজ। বেংকৰ কাম বুলিলেতো বহুত লেতেৰা কাম। সেই গাইজ আহিছোঁ আৰু ডাব্লিউ মাৰ্কেট আছে ইয়াতে, তাতে আহিছোঁ। কি পাওঁ কি নাপাওঁ নাজানো আৰু বিছমিল্লাকৈ প্ৰৱেশ কৰিছোঁ। মিলিলেতো ভালেই, নহ'লে ঘূৰিব লাগিব আৰু। নহৈছে বুজিছে, যাওঁ বেলেগলৈ যাওঁ, ইয়াত নহৈছে। তো গাইজ ফাইনেলি হৈ গ'ল, এইটো পচন্দ লাগিছে, এইটোকে লৈ ল'ম। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব, এনেকুৱা কুৰ্তিবিলাক ভাল লাগে। গাইজ ঘৰ আহি পাই গ'লোহি আৰু এয়া এইবিলাক খাব লৈছোঁ। আঙুলি দিয়া পিঠা নানিয়ে বনাই থৈছিলে, কি কয় নাজানো দেই, আমি আঙুলি দিয়া পিঠা বুলিয়ে কওঁ। গাইজ ঘৰ আহি পাই গ'লোঁ, অথনি বজাৰ চজাৰ কৰি আহি আৰু চিম্পুল কুৰ্তি এটা ল'লোঁ। এতিয়া শুই আছিলোঁ, তাৰপৰা এতিয়া খাবলৈ কাৰণে বস্তু আহিছে, জাপ মাৰি উঠিলোঁ আৰু দুপদাপ খোৱাত লাগোঁ। এতিয়া কুৰ্তিটো আপোনালোকক ভালকৈ দেখাম ৰ'ব। অথনি যে দেখাইছিলোঁ আপোনালোকক, সেইটোৱে লৈ ল'লোঁ। লাষ্টত কুৰ্তি ছেট বিচাৰিলোঁ, নাপালোঁ। মানে পামনো কেনেকৈ, বিহু আৰু ঈদৰ ছিজন পাৰ হৈ গ'লগৈ ন, সেইকাৰণে এভেইলেবল নাই, একো কালেকশ্যনেই নাই। তাৰপৰা সেইকাৰণে নাই লোৱা আৰু ইমান দৰকাৰো নাই যেতিয়া, এতিয়া পিছে পৰাই ল'ম বুলি এটা কুৰ্তি ল'লোঁ। কুৰ্তিটো বিৰাট মৰম লগা, এছ কালাৰৰ হয়, আপোনালোকক ভালকৈ আকৌ দেখুৱাম বাৰু। আনিছিলোঁ টেষ্টি চিকেন ললিপপ খাম, মমাই আনি দিছে। এইজনী ৰাহুৱে খালেই, এতিয়া ময়ো খোৱাত আসন গ্ৰহণ কৰোঁ গাইজ। ইয়াৰ ৰান্ধনি বেলেগ, মানে মমাই বনাইছে, কচ মাছ বনাইছে, অকণমান জালুক দি দিছে লগতে, টেষ্টি বনাই বাৰু তেওঁ। এয়া চাওক গাইজ, ৰেডি হৈ গ'ল খানা, কালাৰ চাওক গাইজ। আৰু ভাত পানী খাই আজৰি হৈ গ'লোঁ আৰু কচ মাছ খাবলৈ বিৰাট টেষ্টি হৈছিলে দেই। এতিয়া কাপোৰ পেক কৰিব লৈছোঁ, দেখিছেনে গোটেই বিচনাত কাপোৰখিনি ওলোৱাই লৈছোঁ। কাইলৈ যামগৈ ঘৰলৈ আৰু সেইকাৰণে ৰাতি কাপোৰ চাপোৰ পেক কৰি থওঁ। আজি মমাহঁতৰ ঘৰৰ পৰা যামগৈ, আজি এট লাষ্ট ডে' আৰু মনটো অলপ অলপ বেয়াও লাগি আছে। এতিয়া অকণমান পথাৰৰ ফালে নি আহিলোঁ, ফিল্ড এখন আছে ওচৰতে, তাতে আছোঁ। ওলাম আৰু এতিয়া 2টামান বজাত ট্ৰেইনত আছে, ট্ৰেইনত যাম। মানে কি হ'ল, থাকিম বুলি ভাবিছিলোঁ দুদিনমান, কিন্তু মানে নিমিলে মানে কি, মামীহঁতো ঘৰলৈ যাবলৈ ওলাইছে আৰু আমাৰ তাতো আমাৰ জেঠাহঁতৰ ঘৰত মিলাদ আছে, তো টাইমটো খেলি মেলি হৈ গ'ল, সেইকাৰণে নাথাকোঁ আৰু এতিয়া। আকৌ আহিম কেতিয়াবা, বহুত দিনৰ মূৰত এনেকৈ। এতিয়া যাম আৰু ওলামগৈ, জলপান চলপান খালোঁ, গা চা ধুই মেলি আজৰি হ'লোঁ। তাকে ৰাতিপুৱাৰ পৰা মনটো অকণমান বেয়া লাগি আছে, আৰু বেয়া লাগিলেও উপায় নাই নহয়। ঘৰলৈ গৈ পিনি আকৌ ক'বলৈ যোৱা প্লেনিং কৰি আছোঁ জল্দি, কাৰণ এইকেইটা দিন ফুৰি নল'লেতো নহ'ব ন, আকৌ কিবা এটা কামততো নিজে ব্যস্ত হ'বই লাগিব। সেইকাৰণে চাই যাব আৰু ভিডিঅ'টো। ঘৰলৈ যাওঁ, এতিয়া ওলাই লওঁগৈ, যাওঁ, দেৰি হৈছে, 2:30 বাজিলেই। ওলাই ল'লোঁ গাইজ, এতিয়া যাওঁগৈ ঘৰলৈ। বাই বাই দি দিছোঁ মৰাণক আৰু। পিছত বহি ট্ৰেইন ষ্টেচনৰ ফালে ৰাওনা গাইজ, 2টা ট্ৰেইন আছে, এতিয়া যাওঁ। আমি চব বহি ল'লোঁ এখন বেটেৰীতে, ঠেলা হেঁচা বেগে চেগে বহি লৈছোঁ আৰু। কাটি ল'লোঁ টিকেটটো কাটি ল'লোঁ আৰু এতিয়া গৈ আছোঁ। বেগবিলাক একদম চুচৰাই যেনিবা আমি মৰাণৰ পৰা শিৱসাগৰ বা নামটি চাৰিআলি নগৈ গুৱাহাটীলৈহে যাম গাইজ। তেনেকৈ গৈছোঁ, অকণমান ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিছোঁ আৰু দিয়কচোন, যাওঁ আৰু। পাই গ'লোহি গাইজ, টিকেট কাটি ল'লোঁ আৰু এতিয়া বৈদ্ধ ৰ'দ ৰৈ আছোঁ আৰু ট্ৰেইনলৈ। ধবলপুৰ নে ক'ৰ পাইছেহি ট্ৰেইন, অনলাইনত চাই থাকোঁতে। তাকে আৰু ৰৈ আছোঁ এতিয়া মৰাণ ষ্টেচনত, যামগৈ আৰু মৰাণক বাই বাই দি পিনি ঘৰলৈ। আকৌ কিমান দিনৰ মূৰত আহোঁ একো ঠিক নাই আৰু।
আমি ৰিলছ আৰু ফটো মাৰি আছোঁ। বাইদেউক এৰি থৈ যামগৈ, মিছ কৰিছোঁ। তাই এবাৰ মামাকৰ ঘৰলৈ যাব, মোক মিছ নকৰে, কিন্তু মই ঘৰলৈ যাম ন, মই মিছ কৰিম আৰু। পাত্তাই দিয়া নাই, চাওক দেখিছে নাই, মোবাইল টিপি ব্যস্ত। এইবোৰকে কয় নাহো নাহো কৈছে গাইজ, একেবাৰে নাহিছে দেখিছেনে বাৰু। গ'ল, এতিয়া আমি যাওঁ তেতিকে। অঁ অকণমান স্পীডত যাবলৈ কৈ দেচোন দাদা, স্পীড যাওক স্পীড। বাছ আছে যেনিবা। বহি ল'লোঁ এতিয়া ট্ৰেইনত, আৰু এতিয়া প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কৰি গৈ থাকিম। ট্ৰেইনত বহুত দিনৰ মূৰত উঠিছোঁ দেই, বহুত দিনেই হ'ল ট্ৰেইনত নুঠা। চিপছ খাবলৈ হেতা পৰা লাগিছে গাইজ, দেখিছেনে। পাই গ'লোহি শিৱসাগৰ গাইজ, আৰু বেটেৰী ৰিক্সা মানুহটোৰ খোজটো চাওকচোন, মানে লগৰকেইটাই জোকালে কাৰণে এনেকৈ খোজকাঢ়ি দেখুৱাইছে। ঘৰলৈ গৈ আছোঁ, মনটো ভালো লাগিছে নিজৰ ঠাইডোখৰ পোৱাৰ কাৰণে, আৰু বেয়াও লাগিছে মামাহঁতৰ ঘৰ এৰি থৈ অহাৰ কাৰণে। বহুত দিনৰ মূৰত গ'লোঁ ন, কিনো কৰিব আৰু কওক, গ'লেতো আহিব লাগিবই, নগ'লেই ঠিক লাগেও, সেইকাৰণে বেয়া নালাগে। আৰু যিমানো বাহিৰত নাথাকোঁ কেলৈ, নিজৰ ঠাইডোখৰ পোৱা মাত্ৰকে এনেই মনটো কিবা এটা ভাল লাগে। তাকে এতিয়া পামগৈ আৰু ঘৰ, বেছি দূৰ নাই। আহি গ'লোঁ আৰু ইমান ভাল লাগিলে ট্ৰেইনত আহি, বহুত দিনৰ মূৰত। ট্ৰেইনতহে আহিলোঁ আমি। কি ফিল্টাৰ ধুই আছা? বছৰ মিচিকনি হাঁহি গাইজ, বহুত দিনৰ মূৰত আহিছোঁ যে ঘৰলৈ। ঘৰ ঠাণ্ডা হৈ আছিলে ন, দুটা ল'ৰা ছোৱালী নাছিলোঁ। ঘৰাই পাই গ'লোহি, এতিয়া আহিয়ে মোক কাম কৰিব লগাইছে, মানে চাহ বাকিব দিছে, কাম লগাই থৈছে কাৰণে চাহ বাকি দিব লাগে। আৰু আমিও অলপ অলপ খাওঁ, এতিয়া বহুত টাইম হৈ গ'ল কাৰণে ভাত চাত নাখাওঁ, মন নাই যোৱা, চাহকে অকণমান খাওঁ। আৰু সেইটোৱে আৰু, বেয়াও লাগিছে ভালো লাগিছে, আৰু নানি আহিছে কাৰণে ইমান বেয়া নালাগে বাৰু। কথা লহিয়াত আহিলে এনেও ভালেই লাগে দেখোন। তো এতিয়া চাহ খাওঁগৈ, ফ্ৰেছ হৈ লওঁগৈ, তাৰপৰা চাহ বাকি চাহ খাওঁ, চবকে দিওঁ। আৰু ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব এটা কৰিব, সেইটোৱে আৰু, বাই বাই।